নমস্কাৰ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টো আছে বহুতে কৈছিল নট্যবিধি আৰু সত্ৰবিধি সম্পৰ্কে অলপ কৈ দিবৰ কাৰণে। নট্যবিধি সত্ৰবিধি আচলতে যদিও আমি বহু সময়ত জানো, কিন্তু তথাপিতো কিছুমান নিয়ম থকাৰ কাৰণে নট্যবিধি সত্ৰবিধি আমাৰ বহু সময়ত কঠিন নিচিনা লাগে। কিন্তু যদি আমি নিয়মকেইটা মনত ৰাখি লওঁ, তেতিয়াহ'লে এই নট্যবিধি আৰু সত্ৰবিধিৰ গোটেই কথাখিনি বহুত সহজ হৈ পৰিব আমাৰ কাৰণে। আৰু নট্যবিধি সত্ৰবিধি জনাৰ ফলত আমাৰ কি কি সুবিধা হ'ব পাৰে, আচলতে আমি কিছুমান শব্দ আমি শুদ্ধকৈ লিখিব পাৰিম। আৰু তেতিয়াই আমাৰ আচলতে ভাষাজ্ঞান সম্পৰ্কেও সেই নট্যবিধি সত্ৰবিধিৰ জৰিয়তে আমি দেখুৱাব পাৰিম। এতিয়া প্ৰথম কথা, নট্যবিধি কি? আচলতে যি নিয়ম অনুযায়ী কিছুমান শব্দৰ দন্ত্য ন মূৰ্ধন্য নলৈ পৰিৱৰ্তিত হয়, সেইখিনিয়ে হৈছে নট্যবিধি। আৰু নট্যবিধিৰ কিছুমান নিয়ম আছে, সেই নিয়মখিনি সন্দৰ্ভত প্ৰায়খিনি ব্যাকৰণৰ কিতাপত আছেই, কিন্তু ব্যাকৰণৰ কিতাপত থকাৰ দৰে আচলতে আমি যদি পঢ়িবলৈ চাওঁ, বহু সময়ত আমি সেয়া বুজিবলৈ কঠিন হ'ব। কিন্তু তাৰ বিপৰীতে নিয়মখিনি কিন্তু একেটাই। সেই নিয়মখিনিক আমি কিন্তু মনত ৰাখিবই লাগিব, আৰু সেই নিয়মখিনিৰ মতেহে আচলতে আমি নট্যবিধি সত্ৰবিধিখিনি বুজিব পাৰিম। তো প্ৰথমে আচলতে ইয়াত কোৱা হয় যে স্বৰবৰ্ণৰ ৰি, ব্যঞ্জনবৰ্ণৰ ৰ আৰু হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য হয়। উদাহৰণস্বৰূপে আমি যদি চাওঁ, তৃণ যিটো শব্দ, তাত দন্তত ৰিকাৰ আছে, আৰু সেই ৰিকাৰ থকাৰ কাৰণে তাৰ পৰৱৰ্তী যিটো ন, সেইটো আচলতে মূৰ্ধন্য ন হিচাপে ব্যৱহাৰ হয়। তাৰ পাছত আমি কৰ্ণ শব্দটো ঠিক একেই, কৃষ্ণ, বিষ্ণু, বৰষুণ আৰু বৰ্ষণ। এই উদাহৰণবোৰ তোমালোকে বহুতেই আচলতে আমি ব্যাকৰণৰ কিতাপত পামেই। আৰু দ্বিতীয়টো হৈছে ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ থাকিলে তাৰপাছত সাধাৰণতে মূৰ্ধন্য ন হয়। এতিয়া ক বৰ্গ বা প বৰ্গ কি? যিসকলে জানে তেওঁলোকে বাৰু জানে, কিন্তু যিসকলে নাজানে তেওঁলোকে বহুতেই এই ক বৰ্গ আৰু প বৰ্গক লৈ বহুতো কেতিয়াবা অসুবিধাত পৰে। এতিয়া ক বৰ্গ মানে হৈছে যে কৰ পৰা ঙলৈকে যিকেইটা আখৰ আছে, ক, খ, গ, ঘ, ঙ। ঠিক একেদৰে প বৰ্গ একেই, প, ফ, ব, ভ, ম। গতিকে এইকেইটা বৰ্ণৰ পিছত যদি দন্ত নাথাকে, তেতিয়াহ'লে সেইটো সাধাৰণতে কি হ'ব? সেইটো আচলতে সেই যিটো ন আছে, সেই নটো মূৰ্ধন্য ন হিচাপে ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে কৃপন, য'ত প আছে, নটোৰ আগত প আছে, সেইকাৰণে ইয়াত মূৰ্ধন্য ন হিচাপে ব্যৱহাৰ হৈছে। ঠিক একেদৰে আমি ৰুক্মিণী শব্দটো চাব পাৰোঁ। ইয়াত আচলতে প বৰ্গৰ শেষত ম আছে আৰু ক বৰ্গও আছে, গতিকে এটা যুক্ত ব্যঞ্জন আছে, আৰু তাৰপিছত কি হৈছে? মূৰ্ধন্য ন ব্যৱহাৰ হৈছে। আন এটা নিয়ম হৈছে নট্যবিধিৰ যে ৰি, ৰ আৰু স আৰু ন, তাৰ মাজত যদি স্বৰবৰ্ণ থাকে, অৰ্থাৎ ৰি, ৰ, স আৰু নৰে শেষ হোৱা এটা শব্দত যদি স্বৰবৰ্ণ থাকে, তেতিয়া তাৰ যিটো ন, সেই নটো কি হয়? মূৰ্ধন্য ন হয়। উদাহৰণস্বৰূপে পাষাণ, ইয়াত প আৰু মূৰ্ধন্য নৰ মাজত মূৰ্ধন্য সত আকাৰে সা আছে। ইয়াত এই সটোৰ পাছত আ আছে, সত আকাৰে সা, অৰ্থাৎ আকাৰান্ত হৈছে। সেইকাৰণে স্বৰবৰ্ণ থকাৰ কাৰণে ইয়াৰ যিটো ন, পাষাণৰ যিটো ন, সেইটো মূৰ্ধন্য ন হৈছে। ঠিক একেদৰে পৰাণ, ঠিক একেদৰে মৰাণ। আন এটা নিয়ম হৈছে ত বৰ্গৰ, অৰ্থাৎ মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যদি ন যুক্ত হয়, তেতিয়াহ'লে সি মূৰ্ধন্য ন হয়। অৰ্থাৎ মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন, মূৰ্ধন্য ধলৈকে যিখিনি আছে, তাৰ লগত যদি ন যুক্ত হ'ব লগা হয়, তাত সাধাৰণতে কি হয়? মূৰ্ধন্য ন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে ঘণ্টা, কণ্ঠ, বিষণ্ণ, অণ্ড, দণ্ড। ইয়াত আমি ঘণ্টাটো গম পালোঁ, মূৰ্ধন্য তৰ লগত ন যুক্ত হৈছে, যিটো ন আচলতে মূৰ্ধন্য ন হিচাপে ব্যৱহাৰ হৈছে। কণ্ঠ, ক, আৰু তাৰপিছত মূৰ্ধন্য ন আৰু মূৰ্ধন্য থ, কণ্ঠ। তাৰপিছত আমি আন এটা মনত ৰাখিবলগীয়া কথা হৈছে যে উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি কিছুমান শব্দৰ পিছত যুক্ত হোৱা অয়ন যিটো প্ৰত্যয়, এই অয়ন শব্দটোৰ দন্ত নটো মূৰ্ধন্য নহয়। উদাহৰণস্বৰূপে উত্তৰায়ণ, দক্ষিণায়ন, পৰায়ণ, নাৰায়ণ, ৰামায়ণ, চন্দ্ৰায়ন, এইবোৰৰ যিটো ন, সেইটো সাধাৰণতে মূৰ্ধন্য ন হয়। কিয় হ'ল? যে উত্তৰ, দক্ষিণ, চান্দ্ৰ, নাৰ, পৰা, ৰাম আদি শব্দৰ পিছত যুক্ত হোৱা অয়ন শব্দটোৰ দন্ত নটো কি হয়? মূৰ্ধন্য ন হয়। আন এটা নিয়ম হৈছে প্ৰ, পূৰ্ব, অপৰ
আদি শব্দৰ পিছত অহ্ন অ হয় ন অহ্ন শব্দৰ যিটো দন্ত ন সেইটো সাধাৰণতে মূৰ্ধন্য নহয় উদাহৰণস্বৰূপে পূৰ্বাহ্ন প্ৰাহ্ন অপৰাহ্ন আৰু কেইটামান নিয়মৰ কথা ইতিমধ্যে কোৱা হৈছে সেয়া হৈছে এটা অক্ষ এই অক্ষ শব্দৰ পিছত যদি উহিনী আৰু সূৰ্প পিছত নখ শব্দৰ দন্ত ন মূৰ্ধন্য নহয় এতিয়া অক্ষ আৰু উহিনী শব্দ দুটা যদি আমি লগ লগাওঁ কি হ'ব তেতিয়া অক্ষৌহিনী শব্দটো হ'ব আৰু এই অক্ষৌহিনী শব্দটোৰ উহিনী যিটো ন সেইটো মূৰ্ধন্য নহ'ব আনহাতে সূৰ্প আৰু নখা দুটা শব্দ লগ লগাই আমি পাম সূৰ্পনখা অৰ্থাৎ ৰাৱণৰ ভনীয়েক ব্যক্তি বিশেষক বুজোৱা হৈছে আৰু সেইকাৰণে ব্যক্তি বিশেষক বুজোৱাৰ কাৰণে এই সূৰ্প শব্দৰ পিছত থকা নখা যিটো শব্দ সেইটো মূৰ্ধন্য নহয় কিন্তু যদিহে এই নখ শব্দটো নাম বুজোৱা হয় তেতিয়া কিন্তু নখটো আচলতে দন্ত ন হিচাপে ব্যৱহাৰ হ'ব উদাহৰণ হিচাপে তাম্ৰ নখ যিটো শব্দ ইয়াত আচলতে তামৰ লেখীয়া নখ বুলি বুজোৱা হৈছে তাক আচলতে মূৰ্ধন্য নহয় তাৰ বিপৰীতে দন্ত নহয় আনহাতে অন্তস্থ জ ৱ আৰু হ আদি শব্দৰ পাছতো দন্ত নটো মূৰ্ধন্য নহয় যিটো গ্ৰহণ ৰাৱণ আদিৰ দৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ এইখিনিতে আচলতে এটা কথা মই ক'ব লাগিব যে নটবিধি এই নীতি নিয়মখিনি যদি আমি নিয়মকেইটা ভালকৈ মনত ৰাখি লওঁ আৰু এই যিকেইটা শব্দৰ কথা বিশেষকৈ কোৱা হৈছে শব্দবোৰ যদি আমি মনত ৰাখি লওঁ আমাৰ যদি নখ দৰ্পণত আমি ৰাখি লওঁ তেতিয়াহ'লে কিন্তু কোনোদিন আমি নটবিধিক লৈ বিভিন্ন ধৰণৰ যি অসুবিধাৰ সৃষ্টি হয় মূৰ্ধন্য ন লিখিম নে দন্ত ন লিখিম এই যিটো আচলতে অসুবিধাৰ সৃষ্টি হয় এইখিনি কিন্তু বহু পৰিমাণে আমাৰ কমি যাব